কাম কৰি মই যাব লাগিব কাম ইমান দেৰি এইকণহে কৰিলে হপায় লাগি আছো দাদা কৰিয়ে আছো আপোনালোকে খালি কাম 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 কম কৰিয়ে আছো এখন কোৰখনো খুলি খুলি গৈছে আজিকালি হাজিৰাও বাঢ়িছে গতিকে অলপ কামবোৰ খৰচ কৰিবলৈ কাম মোৰ খৰচ আছে দাদা এনেকৈ নহ'ব নহয় গম পাইছা নাই চাহ এখন খাব পালে ভাল আছিলে 11 বাজিবই হ'ল হ'ব তই চাহৰ কথাটো তই চাহ পাবিতো তই চাহ পাবি কাৰণ আজি নব নাই কাৰণে অকণ দেৰি হৈছে তই সেই বুলি আৰু কামটো লেট কৰি থাকিবি নব নাই নেকি নাই আজি 3 দিনমান হ'ল মই এৰা সেইকাৰণে নহ'লেতো সময়মতে চাহকণ দিলে মোৰ সেইকাৰণেহে হ'ব তই চিন্তা নকৰিবি কামটো বহুত আছে চাহ এইফালে জেউৰা ভাগি আছে আকৌতো তই কাইলৈ আহিবই লাগিব তোৰতো প্ৰায় কাম আছে তই ধুনীয়াকৈ কৰি থাক নিজৰ দৰে বুজিছ নাই তোৰ চাহ আহি যাব তই চাহ পাতে চিন্তা কৰিব নালাগে ঠিক আছে আৰু তই মানে বেলিলে চাইকেলে কথা পাতি থাক বেলিকে আমাক কৰি আৰু সেইবোৰ চিন্তা নকৰিবি তই সময়মতে চব পাবি বাৰু মই ভাত চাহ দি কথা কৈছোঁ এই ইও নহোঙে নহয় ইও মানে মোবাইল পাগল নহয়তো ইও মানে মোবাইল শুনিছ নাই এই বাহিৰত ভৰাই নাই যে কাম কৰি আছে তই অলপ মানে বাহিৰলৈ গৈছ নাই তই চাইছ নাই মানুহ যে কাম কৰি আছে এতিয়া এইটো চাহ লাগে এতিয়া মাৰ নাই কাৰণে সি মানে বেলিলে চাই আছে মুঠতে চাহ এখন বনাই বহুত অশান্তি মই মানে এই 3 দিনে অশান্তি পাই গৈছো কিমান কৰিম কোৱাচোন তুমি নিজে কোৱা তুমি বনোৱা যোৱা মই নাজানো দেই মই বনাবও নাজানো চেনি মিঠাই কি হয় নাজানো ঠিক নাই বৰ অশান্তি কৰা দেই সঁচাকে বনোৱা যোৱা এইটো নহ'লে মানে বহি থাকিব এতিয়া সঁচাকে দেই বৰ অশান্তি নহয় পাৰিবি মা নাই বুলি আৰু এনেকৈ নাখালে তুমিওতো বনাব পাৰা ন চাহকণে হ'ব যা হ'ব যা হ'ব দিয়া বনাইছো এইখন চাকৰি দিয়াগে তুমি এইটো কৰিব পাৰা পাৰিলে ইমান ডাঙৰ কামটোকে পাৰিলি যা চাহ দি থাকে যা ইও ভাল পাব যাচোন যা বুঢ়া মানুহ আৰু ইমান বয়সস্থ মানুহৰ কাৰণে বিস্কুট এনেকৈ আনিছো মানে তোমাক নালাগে নেকি মোক নালাগে হ'ব দিয়া বৰ কিবা মানে দেই তোমালোক সঁচাকৈ চাহকণো বনাই দিছো তুমি দি দিব নোৱাৰা চাহকণ হা হ'ব পাৰিবি যা মা নাই বুলি আৰু যা সেইদিন কৰচোন না কেতিয়া আহিব মা তাকেতো 3 দিন হ'ল কেতিয়া আহে জানো তাকে মা থকা হ'লে এতিয়া তামোল দুখন দিলেহেঁতেন জানে তাকে মই বহি নাচোন দেই সময়ত তামোল অকণ চাহ অকণ মায়ে দিয়ে এই বৰ দিগদাৰ গম পাইছা নাই মাহঁতে কৰি থাকে ইয়াতে মই ক'ত কৰিব পাৰিব চাহ কি হৈছে নাজানো খালি দেই চেনি পুৰা দিছা ন উপায় নাই আৰু হ'ব দিয়া এই কথা এটা শুনকচোন বাৰু চাওঁচোন হ'ব দিয়া দেউতাক নক'ব নকওঁ আপুনি খাই পেলাই হেৰি কৰকচোন এই তাতে থৈ দিবচোন দেই ঠিক আছে দে দেই বাৰু খাই লওক দেই নহয় বৰ এলেহুৱা মানুহজনী থাকিলে চব পায় মানুহজনী নোহোৱাৰ কাৰণে আজি চাহ অকণ সময়ত নাই উপায় নাই বুজিছা আজি 2-3 দিন হ'ল তেওঁ অহা নাই মনবিলাকো ভাল লগা নাই ঘৰখনো খেলি মেলি ল'ৰাই ভাত বনাব নোৱাৰে এইফালে কাম কৰা মানুহ উপায় নাই ল'ৰা এফালে ল'ৰা কৈছো কি হ'ল আকৌ তুমি ভাত চাত বনাব নকবা কিন্তু দেই মোক নালাগে তই ভাত বনোৱাৰ কথাটো মই এতিয়া ক'বলৈ তোক মতা নাই তুমি সেইবোৰ কাৰণেই মাতা শুন কথাটো শুনি ল আজি নাৰী দিৱস তই গম পাওঁ গম পাওঁ মই ষ্টেটাছ দিছো নহয়
দিছা তেতিয়াহ'লে দিছ যদি তেতিয়াহ'লে আমি আজি অনুভৱটো কেনেকুৱা কৰিবলগীয়া হৈছে বাৰু ঘৰখনতে বাৰু তোৰ ফালৰ পৰাই কৈছোঁ মইতো অনুভৱ কৰিছোঁ কিন্তু মা নাই বুলিতো অনুভৱ কি হৈছে বাৰু সঁচাকৈ সেইটো অনুভৱ কৰিছোঁ মই তইতো এতিয়া দেখিছ ঘৰখন গোটেই খেলি মেলি হয়নে সৰু বস্তু তোক কৈ আছে তোক মই ভাত বনাবলৈ কৈছোঁ হয়নে আকৌ তই মোক কৈছ তাৰমানে আমি যে আগৰ পৰা যে কামবোৰ নকৰোঁ মাৰ ওপৰত যে আমি গোটেইখিনি দায়িত্ব দিলোঁ মায়ে সময়মতে আমাক ভাত খাবলৈ দিয়ে তামোল বা অন্য বস্তু হ'লেও আমাক বনাই মেলি মুখৰ আগত দিয়ে হয়নে নহয় দিয়াৰ পিছত আমি তেতিয়া আমি ফিল নকৰোঁ যে মা আছে আমাক বনাই দিব হয় নহয় কিন্তু আমাৰ এটা ডাঙৰ ভুল হৈছে কি আমি মাৰ লগত সহযোগ কৰিব লাগে সহযোগ কৰি আমি কামে কাজে প্ৰতিটো দিশতে আমি সহায় কৰিব লাগে তেতিয়া আমি মিলি জুলি যদি হাঁহি আনন্দৰে কামবোৰ কৰোঁ তেতিয়া গধুৰ একোৱেই নহয় এতিয়া আমি ভাতকেইটা বনাবলৈ আমি এলাহ কৰিছোঁ চাহকণ দিবলৈ এলাহ কৰিছোঁ বাহিৰত যাই কাম কৰি আছে এতিয়া মায়ে হ'লে গোটেইখন একদম মানে চম্ভালি লৈ আছে হয় নহয় এই 3 দিন নাথাকোঁতে আমাৰ মাৰ এই ঘৰখনৰ অৱস্থা কি হৈছে হয়নে তুমিতো মোক চব কৰিবলৈ মোকেই দি আছা এইটো হয় কিন্তু মানে কথাটো হৈছে কি মই এতিয়া অনুভৱ কৰিছোঁ এই 2-3 দিনত যে মা নাই আমি কিমান পইচা আৰু তাতে আজি হ'ল নাৰী দিৱস হয়নে এতিয়া আমাৰ এটা কথা হ'ল কি নাৰী দিৱসৰ দিনাখনে আমি অকল শ্ৰদ্ধা কৰাটো মেইন কথা নহয় আমি সদায় আৰু প্ৰত্যেক ঘৰৰ মানুহে আমাৰ যেনেকুৱা আজি হৈছে আমাৰ দুটাৰ মাজত প্ৰত্যেক ঘৰৰ মানুহে যদি সহযোগ কৰে নাৰীক সন্মান দিয়ে প্ৰতিটো কামত প্ৰতিটো দিশত তেতিয়া আমি চবেই আনন্দৰে চবেই সমান অধিকাৰ বুলি আমি সকলোৰে আমি মিলি জুলি থাকিব পাৰিম বুজিলি সেইকাৰণে মা আহিলে অকল এদিন কৰিলে নহ'ব আমি সদায় কৰিব লাগিব কাৰণ এজনী নাৰীয়ে আমাক কিমান কষ্টৰ মাজেদি আমাক মানে ইমান মানে ডাঙৰ দীঘল কৰিলে মায়ে হয় গতিকে মই এইটো ক'ব বিচাৰোঁ আজিৰ পৰা আমি মাৰ লগত শ্বেয়াৰ কৰিব লাগিব আমিয়েই নহয় গোটেই আমি সকলোৱে কৰিব লাগিব তুমিও কৰিব লাগিব আমি চবেই কৰিব লাগিব মইতো কৰিমেই মই এতিয়া অনুভৱ কৰিছোঁ তোমাতকৈ মই অনুভৱ মই বেছি কৰিছোঁ আকৌ কৰিছা কিন্তু এইটোৰ পৰা আমি এতিয়া বুজিব লাগিব আমি অকল আমাৰ ঘৰখনৰ কথাই নহয় আমি সকলোকে কৈছোঁ ইয়াৰ মাজেদি সঁচাকৈ দেই মই এতিয়াহে তোমাৰ পৰা অনুভৱ কৰিছোঁ কথাটো মই ৰাতিপুৱাই চালোঁ উমেশ যে চবে উইচ কৰি আছে কিন্তু ময়ো উইচ কৰি দিলোঁ তথাপি এতিয়াহে বুজি পালোঁ মানে এই 3 দিনে ধৰি মই মানে যিমানখিনি কাম কৰিছোঁ মাৰ কামখিনিতো গোটেইখিনি মই কৰিছোঁ ন ঘৰ ঝাৰু মৰাৰ পৰা বাচন ধোৱা খানা বনোৱা কিমান কৰিছোঁ কোৱাচোন ইফালে হাজিৰা হয় ন চাহ দিয়ালৈকে কৰিছোঁ মই এইখিনি যে মই তোক যে কৰোঁ আৰু মই অনুভৱ কৰিছোঁ যে আজি যদি মা থাকিলে তই সেইখিনি অনুভৱ নকৰিলে গতিকে আজিৰ পৰা তই মাৰক সহায় কৰিবি মই সহায় কৰিম মানে এইটো মোৰ কাম বুলি এইটো তোৰ কাম বুলি মানে আমি চবেই কাম একেলগে কৰিব নালাগে গতিকে আমি সকলোৱে মিলি জুলি কাম কৰিম অকল আমিয়ে নহয় আমাৰ ঘৰখনৰ বুলিয়ে নহয় সকলোৱে মানে মিলি জুলি মানে মহিলাগৰাকীৰ লগত কেনেকৈ মানে কাম বনত সহায় প্ৰতিটো কামত সহায় কৰি যদি মিলি জুলি কৰা হয় তেতিয়া কোনো মানে প্ৰব্লেমেই নাই আৰু তেতিয়া ঘৰখনৰ উন্নতিও হ'ব আৰু হ'ব এতিয়া তই বুজি পালি এতিয়া তই আকৌ ধুনীয়াকৈ চাহ অকণ বনাই তুমি লাষ্টত গৈ পেলাই সেইটোহে লাগে আৰু ব'লা দুইটা লগ ব'লা দুইটা লগ